অৱশেষত ক্ষমতাকো জনতাৰ কণ্ঠত নত হ'বই লাগে। জনতাৰ দুখ কষ্টৰ সময়ত প্ৰকৃত জনপ্ৰতিনিধিৰ পৰিচয় পোৱা যায়। যিজন নেতা জনতাৰ সমস্যাক নিজৰ সমস্যা বুলি গণ্য কৰে, তেওঁলোকৰ কণ্ঠক ক্ষমতাৰ দুৱাৰলৈ লৈ যায় আৰু সমাধানৰ বাবে অবিৰত চেষ্টা চলায়, তেতিয়াই তেওঁৰ নেতৃত্বৰ শক্তি স্পষ্ট হৈ উঠে। শিৱসাগৰৰ বান পৰিস্থিতিৰ মাজত অখিল গগৈয়ে যোৱা কেইবাদিন ধৰি দিনে নিশাই বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি উদ্ধাৰ পৰিদৰ্শন আৰু সদায় সহায় সহযোগিতাৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছে। য'ত যি সহায়ৰ প্ৰয়োজন হৈছে সেয়া সম্ভৱপৰ সীমাৰ ভিতৰত আগবঢ়াই অবিৰত চেষ্টা চলাই আছে। বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ চৰকাৰৰ সন্মুখত তুলি ধৰি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই তেওঁ সঘনাই মাত মাতি আহিছে। বৰ্তমান অখিল গগৈৰ কণ্ঠ জনতাৰ কণ্ঠ হৈ পৰিছে। এই ধাৰাবাহিক দাবী আৰু জনচাপৰ মাজতেই মুখ্যমন্ত্ৰীয়েও বানাক্ৰান্ত এলেকাত বুকু পানীত নামিবলৈ বাধ্য হয়। আজি বহু লোকৰ মতে অখিল গগৈৰ কণ্ঠ কেৱল এজন বিধায়কৰ কণ্ঠ হৈ থকা নাই, ই বহু বানাক্ৰান্ত মানুহৰ আশা আকাংক্ষা আৰু দাবীৰ প্ৰতিধ্বনি হৈ পৰিছে। জনতাৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি তেওঁলোকৰ অধিকাৰ আৰু সমস্যাৰ কথা দৃঢ়ভাৱে উত্থাপন কৰাটোৱেই এজন জনপ্ৰতিনিধিৰ মূল দায়িত্ব। শেষত জনতাৰ কণ্ঠই আটাইতকৈ শক্তিশালী কণ্ঠ আৰু গণতন্ত্ৰত এই কণ্ঠৰ মূল্য সকলোতকৈ বেছি।